গুণু ক'ত যাম আমি ক'ত যাম পিকনিক হয়নে পিকনিক যাম হয়নে গুণুৰো আজি এই প্ৰথম পিকনিক এর বলে প্রথম ক'ত যাবা হ্যাঁ বাইদেউ নাজে নেকি নমস্কাৰ আজি মানে বছৰৰ শেষতো পিকনিকত গৈ আছোঁ বগামাটি যাই আছোঁ আৰু ভিডিঅ'টোত আগত কি কি হয় কেনেকৈ কি পাওঁ গোটেইখিনি দেখুৱাই আছোঁ তো চাই থাকিব ভিডিঅ'টো বলক আমাৰ অলপ আহিব দেৰি হ'ল গতিকে আহিয়ে চৌকা বহালে আৰু এনেকুৱাকৈ মানুহে আমি জেগা এটা লৈ লৈছোঁ সেইফালে দিব পেলাই ছোৱালীজনী অলপমান এইটো আচলতে অলপ নিজৰাৰ এটা নদীখন এটা আছে অলপ পাহাৰীয়া ঠাই ভিডিঅ' বস্তু দাৱৰি বেট কাটা মাল লগাই দিলে যাব লাগিব দাৱৰি বেট কাটা কৰিব লাগিব ডিম্পু ডিম্পু বৰাই যে এই দাৱৰি যে সেই কাটে কেক কাটে সেইকেইটা এইটো বেছি এতিয়া নিবি এতিয়া নি কিন্তু জিনিসগুলা এনেকৈ ৰাখবি দে ভাল আকৌ হা ফিলা ফিলা কি নকৰবি ক'ত যা একদম নজৰ একদম কি আছে ক'ত দম দিছে আঠজন ক'ত দম দিতি পানীটো কলা যে পৰিছে কিহৰ কাৰণে ভূটানৰ কাম চলি আছে তাৰ পৰা আহিছে না এইটো সেইকাৰণে পানীটো কলা পৰিছে যা তাই নাহিল ভয়তে এইবিলাক বস্তু মাজে উঠি চাব লাগে এনেকৈ নহয় জানো কোনে এইফালে চা এই ওপৰত আমি মোটামুটি বুটিং কৰা বুলিয়ে ক'ব পাৰোঁ দেই নিজে চলা নাই যদিও বগামাটিত মানে যিটো পিকনিক প্লেচ তাতে এনেকুৱা বগৰী গছ ঢেৰ আছে আৰু আমাৰকেইটাক দেখিছা নাই গম পায়েই তাৰমানে কাম কাজতে গম পায় হাজোৰ মানুহ বুলি য'তে পাইছোঁ বগৰীবিলাক পাৰি চেচ ঠিক চাই বগৰী খোৱা গৈছে দেই আজি বেলেগৰ কথা নকয় মোৰ ছোৱালীটোক দেখিছা না বেলেগে চবেই পাৰি আছে তাইও এই বগৰী পাৰিব যায় আৰু বগৰী বিচাৰি আছে এই নালে শুনো অ 10 টকা দি পেলাই এনে কিনলি এত দেখোন বেছি পালি তাতকে
এই বগামাটি পিকনিক প্লেচটোৰ কাষতে এনেকুৱা মেলা এখন আছে আৰু তাতে প্ৰায় কিবা কিবি বস্তু পায় আৰু বহুত ধৰণৰ বস্তু পায় আপোনালোকে আহিলে এই মেলাখন একবাৰ চাই ল'ব চাই যাব একবাৰ মেলাখন এইটো কেনেকৈ হা 60 এই মৌ কি অৰিজিনেল মৌ নেকি এই মানে বগামাটি পিকনিক প্লেচটোৰ পৰাই মোটামুটি 10 মিনিটৰ ৰাস্তাত আমাৰ বাইদেউ এটা তাতে থাকে সেই বাইদেউ একবাৰ বোলো ৰাস্তাতে সোমাই যাওঁ একবাৰ ফোন কৰি আছিল তো সেইকাৰণে বাইদেউ আরে গেলে একটু আয়া ভাইটি কোয়া আই তো মাইনা তো মাঝে রাখছে একটু তিনটা ও দাদা কি দেখে কই দাদা কি বাজে দাদা আইলে চিন পাই দাদা আইলে চিন পাও এগত এনেকৈ দিনটো পাৰ কৰি আৰু এই বছৰৰ শেষৰটো আমাৰ এই পিকনিক শেষ কৰি ধন্যবাদ সকলোকে ভিডিঅ'টো চাই থকাৰ বাবে বাই বাই আৰু হেপী নিউ ইয়াৰ থাকিল সকলোলৈকে ধন্যবাদ